নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অলৰেডি আমি দশমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বহুতকেইটা ক্লাছ আমি সমাপ্ত কৰিছোঁ। গতিকে আজি আমি শিকিম মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ অলৰেডি আমি যিখিনি ক্লাছ আমি সমাপ্ত কৰিছোঁ সকলো ক্লাছত আমি কি মুদ্ৰাৰ বিষয়েহে আমি আলোচনা কৰিছোঁ। সকলোবোৰ ক্লাছত কি মুদ্ৰাৰ বিষয়েহে আলোচনা কৰিছোঁ। গতিকে আজি আমাৰ আলোচ্য বিষয় হ'ব বেংক ব্যৱস্থা। মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ অলৰেডি আমি আগৰ যিবোৰ ক্লাছ আমি সমাপ্ত কৰিছোঁ সকলোখিনিতে আমি কি মুদ্ৰাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজিৰ পৰা আমি আলোচনা কৰিম বেংক ব্যৱস্থা। আৰু যিসকল ল'ৰা ছোৱালীয়ে এই মুদ্ৰাৰ ক্লাছবোৰ চোৱা নাই তেনেহ'লে তলৰ ডিছক্ৰিপশ্যন বক্সত সকলো গোটেইকেইটা ক্লাছ আমি কি প্ৰদান কৰিম। গতিকে যিসকলে চোৱা নাই সেইসকলক চাবলৈ অনুৰোধ কৰা হ'ল। গতিকে আজি আমাৰ পাঠদানটো আমি আৰম্ভ কৰোঁ বেংক ব্যৱস্থা। গতিকে বেংক ব্যৱস্থাৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব বেংক কি। আমি জানিব লাগিব আমাৰ যিটো বেংক, এই বেংক কি, বেংকৰ বিষয়ে আমি আগতে জানিব লাগিব। বেংকৰ ইন্ট্ৰডিউচ, বেংক কাক কয় সেই বিষয়ে আমি জানিব লাগিব। গতিকে আমি সকলোৱে জানো বেংক, আমি সকলোৱে দেখা পাইছোঁ বেংক কি। একচুৱেলি বেংক সাধাৰণ অৰ্থত কি, বেংক হ'ল এখন বিত্তীয় প্ৰতিষ্ঠান, বিত্তীয় অনুষ্ঠান। বেংক এবিধ কি বিত্তীয় অনুষ্ঠান যিয়ে কি কৰে ঋণৰ ব্যৱসায় কৰে। ঋণৰ ব্যৱসায় মানে ঋণ আদান প্ৰদান কৰে, ঋণ গ্ৰহণ কৰে বা ঋণ প্ৰদান কৰে, সেইটোৱে হ'ব আমাৰ কি বেংক। যদি পৰীক্ষাত প্ৰশ্ন আহে বেংক কি, একেবাৰে সাধাৰণ অৰ্থত লিখিলেই হ'ল, সেইটো হ'ল বেংক কি, বেংক হ'ল এখন বিত্তীয় প্ৰতিষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। এতিয়া বেংকে কি ঋণৰ ব্যৱসায় কৰে, এতিয়া বেংক মানে কি, আমি বহুত প্ৰকাৰৰ বেংক পাওঁ। তাৰে ভিতৰত কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, এই যিবোৰ বেংক আছে এই বেংকবোৰ কি, এই সকলোবোৰ বেংকে কি কৰে ঋণ প্ৰদান কৰে। যেনে খেতিয়কক ঋণ প্ৰদান কৰে, উদ্যোগপতি ইণ্ডাষ্ট্ৰিয়েলিষ্ট যিবোৰ আছে সেইবিলাকক ঋণ প্ৰদান কৰে, সাধাৰণ গ্ৰাহকক ঋণ প্ৰদান কৰে, ছাত্ৰ ছাত্ৰীসকলক ঋণ প্ৰদান কৰে। এই সকলোবোৰ কি এই বেংকে প্ৰদান কৰে। এতিয়া বেংকৰ উৎপত্তি কেনেকৈ হ'ল সেই বিষয়ে আমি জানো আহক। বেংকৰ উৎপত্তি কেনেকৈ হৈছিল সেইখিনি বিষয়ে আমি এতিয়া আলোচনা কৰিম। এতিয়া বেংকৰ উৎপত্তি বুলি ক'বলৈ হ'লে এজন অৰ্থনীতিবিদ, বিখ্যাত অৰ্থনীতিবিদ ক্ৰাউথাৰ এই ক্ৰাউথাৰে কি কৈছিল যে বেপাৰী মানে যে বিজনেছ কৰে, বেপাৰী, তাৰপিছত সোণাৰী আৰু ঋণ দিওঁতা, এই যিবোৰ ক্ৰাউথাৰে কি কৈছে, এই ক্ৰাউথাৰ এজন হ'ল অৰ্থনীতিবিদ। এই অৰ্থনীতিবিদে কি কৈছে, এই বেপাৰী, সোণাৰী বা এই ঋণ দিওঁতা যিবোৰ আছে এইবোৰ হ'ল বেংকৰ কি পূৰ্বপুৰুষ। আমাৰ বেংকটো উৎপত্তি কেনেকৈ হ'ল, এই ক্ৰাউথাৰে কৈছে যে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা এই সকলৰ পৰাই লাহে লাহে কি হ'ল আমাৰ বেংকটো কি উৎপত্তি হ'ল। এই বেংকৰ উৎপত্তি হৈছিল কি ইটালী। বেংকৰ উৎপত্তি হৈছিল ইটালীৰ নাম আমি সকলোৱে জানো। মধ্যযুগত ইটালীত কি হৈছিল, বেংক অফ বেনিছ পোন প্ৰথমবাৰৰ বাবে কি ইটালীত স্থাপন হৈছিল। আৰু বেংক অফ বেনিছ স্থাপন হোৱাৰ লগে লগে কি হৈছিল, এই বেংকৰ যিটো শব্দ, এই বেংকৰ শব্দটো কি বহলভাৱে প্ৰচাৰ হ'বলৈ ধৰিলে। এই বেংকৰ উৎপত্তিটো কেনেকুৱা হৈছিল ইটালীত সেই বিষয়ে আমি জানক। ইটালীৰ কি হৈছিল, ক্ষুদ্ৰ কিছুমান ৰাজ্য আছে, এইটো ধৰি লৈছো আমি কি ইটালী। এই ইটালীত কি আছে, ক্ষুদ্ৰ কিছুমান কি আছে ৰাজ্য আছে। এই ৰাজ্যসমূহ কি আছিল, এই আমাৰ বৰ্তমান জাৰ্মানী যিটো, এই জাৰ্মানৰ কি আছিল অধীনত আছিল। জাৰ্মানৰ অধীনত থকাৰ লগে লগে কি হৈছিল, এই যিবোৰ ক্ষুদ্ৰ ৰাজ্য আছিল এই ৰাজ্যৰ মাজত নানান ধৰণৰ কি হৈছিল যুদ্ধ বিগ্ৰহ হৈছিল। আৰু যুদ্ধ হ'বলৈ হ'লে কি ধনৰাশিৰ প্ৰয়োজন হয়, ধনৰ প্ৰয়োজন হয়। এই ধনৰ প্ৰয়োজন যেতিয়া হৈছিল তেতিয়া কি কৰিছিল, এই ক্ষুদ্ৰ ৰাজ্যবোৰে কি কৰিছিল, এই নিৰ্দিষ্ট কি আয়ুক্ত কি কৰিছিল গঠন কৰিছিল, আয়ুক্ত নিয়োগ কৰি দিছিল। আৰু এই আয়ুক্তসকলে কি এই যিবোৰ ৰাজ্যৰ যিবোৰ কি আছে জনসাধাৰণ আছে, এই জনসাধাৰণৰ পৰা কি কৰিছিল ধন সংগ্ৰহ কৰিছিল। আৰু এই ধন সংগ্ৰহ কৰা যিবোৰ আয়ুক্ত আছিল, এই ধন সংগ্ৰহ কৰা যিবোৰ আয়ুক্ত আছিল, এই আয়ুক্তসকলক কি বুলি কোৱা হৈছিল মন্ত্ৰী। এই আয়ুক্তসকলক কি বুলি কোৱা হৈছিল, ইটালীত মন্ত্ৰী বুলি কোৱা হৈছিল। গতিকে আমি ক'ব পাৰোঁ কি যে ইটালীৰ কিছুমান কি আছিল ক্ষুদ্ৰ
ৰাজ্য আছিল। এই ৰাজ্যসমূহত যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিল, এই যুদ্ধ বিগ্ৰহসমূহৰ কি বহল কি ধনৰ প্ৰয়োজন হৈছিল, তেতিয়া কি কৰিছিল এই ইটালীয়ে কি কৰিছিল আয়ুক্ত গঠন কৰিছিল। আৰু এই আয়ুক্তসকলক কিহৰ বাবে গঠন কৰিছিল, যাতে এই যিবোৰ ৰাজ্য আছে এই ৰাজ্যৰ পৰা কি কৰিব পাৰে ধন সংগ্ৰহ কৰিব পাৰে। আৰু এই ধন সংগ্ৰহ কৰা যিবোৰ আয়ুক্ত আছিল এই আয়ুক্তক কি বুলি কোৱা হৈছিল, মন্ত্ৰী বুলি কোৱা হৈছিল। আৰু এই মন্ত্ৰীৰ পৰা কি হৈছিল জাৰ্মান সকলে কি কৰিছিল এই মন্ত্ৰী শব্দটো কি দিছিল বেংক, মন্ত্ৰী শব্দটো কি দিছিল বেংক, BANK বেংক দিছিল। আৰু এই বেংক শব্দটোৰ পৰা এই বেংক শব্দটো কি ইটালীত কিভাবে প্ৰচাৰ হৈছিল সেইটো হ'ল বেংকো, ইটালীত হৈছিল বেংকো, ইটালীত কোৱা হৈছিল এই বেংক। প্ৰথমতে কি হৈছিল মন্ত্ৰীৰ পৰা কি হৈছিল, মন্ত্ৰী যিবোৰ আয়ুক্ত আছিল এই আয়ুক্তসকলৰ পৰা কি হ'ল বেংক, BANK। এইটো হ'ল কি, এইটো হ'ল জাৰ্মান শব্দ, এইটো হ'ল জাৰ্মান শব্দ। আৰু এইটো হ'ল আমাৰ যিটো বেংকো আছে বেংকোটো হ'ল ইটালী, বেংকটো কি বেংকটো হ'ল ইটালী। এই ইটালী বেংকক শব্দৰ পৰা লাহে লাহে ইংৰাজীত কি হ'ল বেংক শব্দটোৰ প্ৰচাৰ হ'ল। এইটো এনেকুৱা কি হৈছিল বেংকৰ উৎপত্তি হৈছিল। কিতাপত ধুনীয়াকে দিয়া হৈছিল যে ক্ৰাউথাৰে কি কৈছিল যে বেপাৰী সোণাৰী আৰু ঋণ দেউতা সকলে কি বেংকৰ পূৰ্বপুৰুষ। আৰু বেংকৰ উৎপত্তি হৈছিল মধ্য যুগত ইটালীত। ইটালীত কেনেকৈ হৈছিল, ইটালীত যেতিয়া জাৰ্মানৰ দখলত আছিল তেতিয়া কি হৈছিল ইটালীৰ যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছে এই ৰাজ্যসমূহত কি হৈছিল যুদ্ধ বিগ্ৰহ হৈছিল। আৰু যুদ্ধৰ কাৰণে কি কৰিব লগা হৈছিল ধনৰাশিৰ প্ৰয়োজন হৈছিল। আৰু এই ধনৰাশি একেলগ কৰাৰ কাৰণে কি কৰিছিল আয়ুক্ত গঠন কৰিছিল। আৰু আয়ুক্তক কি বুলি জনা গৈছিল মন্ত্ৰী বুলি জনা গৈছিল। আৰু মন্ত্ৰী শব্দৰ পৰা কি এই বেংক শব্দটো আহিছিল BANK, তাৰ পৰা ইটালীত এইটো কি বুলি কোৱা হয় বেংকো, BANK। তাৰ পৰা আমি ইংৰাজীত কি শব্দটো পালো বেংক শব্দটো পালো। এনেকুৱাকে কি বেংকৰ উৎপত্তি হৈছিল। এতিয়া বেংকৰ উৎপত্তি আমি ভাৰতবৰ্ষৰ প্ৰথম যিটো বেংক আছে, ভাৰতবৰ্ষৰ বেংকৰ প্ৰথম বেংকৰ উৎপত্তিটো কি হৈছিল, ভাৰতৰ প্ৰথম বেংক হ'ল বেংক অফ হিন্দুস্তান, বেংক অফ হিন্দুস্তান। ভাৰতৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ হিন্দুস্তান, যিটো গঠন হৈছিল 1770 চনত। 1770 চনত ভাৰতবৰ্ষৰ প্ৰথমটো বেংক, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি বেংক অফ হিন্দুস্তান, কিমান চনত হৈছিল 1770 চনত। আৰু দ্বিতীয় এই বেংক অফ হিন্দুস্তানৰ পিছতে দ্বিতীয় বেংকটো হ'ল এই দ্বিতীয় বেংকটো গঠন হৈছিল 1786 চনত, বেংক অফ ইণ্ডিয়া, বেংক অফ ইণ্ডিয়া সেইটো 1786 চনত, 1786 চনত। ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ হিন্দুস্তান আৰু দ্বিতীয়টো বেংক হ'ল বেংক অফ ইণ্ডিয়া। এইখিনি হ'ল কি আমাৰ ভাৰতবৰ্ষৰ প্ৰথম বেংকটো হ'ল বেংক অফ হিন্দুস্তান। আৰু আমাৰ থলুৱা যিটো অসম আছে, আমি অসমীয়া আমাৰ গুৱাহাটী বেংক, গুৱাহাটী বেংক, গুৱাহাটী বেংক। অসমৰ প্ৰথম থলুৱা বেংকটোৰ নাম হ'ল গুৱাহাটী বেংক। 1926 চনত হৈছিল, 1926 চনত গঠন হোৱা গুৱাহাটী বেংকটো হ'ল অসমৰ প্ৰথমখন বেংক। এইখিনি আমি কি পালো বেংকৰ উৎপত্তিৰ বিষয়ে পালো, বেংকটো কেনেকুৱাকৈ উৎপত্তি হ'ল। আৰু ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি, ভাৰতবৰ্ষৰ প্ৰথম বেংকটো হ'ল বেংক অফ হিন্দুস্তান, 1770 চনত হৈছিল। আৰু অসমৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ গুৱাহাটী, বেংক অফ গুৱাহাটী। আৰু গোটেই বিশ্বৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ ভেনিছ, গোটেই বিশ্বৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ ভেনিছ, কিতাপত দিয়া আছে। এতিয়া আমি আলোচনা কৰিম বেংকৰ শ্ৰেণী বিভাজনৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম বেংকৰ শ্ৰেণী বিভাজন। বেংকক সাধাৰণতে আমি কি কেনেকুৱাকৈ শ্ৰেণী বিভাজন কৰিব পাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ বেংক কেন্দ্ৰীয় বেংক, বেংকক সাধাৰণতে কি 6 ধৰণেৰে শ্ৰেণী বিভাজন কৰিব পাৰোঁ। তাৰে ভিতৰত কি কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক বেংক, তাৰপিছত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। এই প্ৰকাৰে আমি কি কৰিব পাৰোঁ বেংক যিটো বেংকিং চিষ্টেম যিটো আছে, যিটো বেংক যিখিনি বেংক ব্যৱস্থা আছে এই বেংক ব্যৱস্থাত কি আমি এই 6 ধৰণে কি কৰিব পাৰোঁ শ্ৰেণী বিভাজন কৰিব পাৰোঁ। গতিকে এই 6 ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰোঁ। কিতাপত এই 6 ধৰণৰ শ্ৰেণী বিভাজনৰ বিষয়ে ডিটেইলছ আমাক দিয়া আছে। আজি আমি আলোচনা কৰিম জাষ্ট কেন্দ্ৰীয় বেংকৰ বিষয়ে।
আজি আমাৰ ক্লাছটোত আলোচনা হ'ব কেন্দ্ৰীয় বেংকৰ বিষয়ে। বাকি যিখিনি আছে সেইখিনিৰ বিষয়ে আমি কি পিছৰ ক্লাছত আলোচনা কৰিম। গতিকে আজি আমাৰ আলোচ্য বিষয় আন এটা আলোচ্য বিষয় সেইটো হ'ল কি কেন্দ্ৰীয় বেংক। আজি এতিয়া আমাৰ আলোচ্য বিষয় হ'ব কেন্দ্ৰীয় বেংক। এতিয়া কেন্দ্ৰীয় বেংক বিশ্বৰ পৃথিৱীৰ আটাইতকৈ পুৰণা কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিক্স বেংকটো হ'ল কি বিশ্বৰ আটাইতকৈ পুৰণি কি কেন্দ্ৰীয় বেংক। আৰু এই বেংকটো অৱস্থিত কি ছুডেন। এই বেংকটো অৱস্থিত ছুডেনত যিটো কেন্দ্ৰীয় বেংক আছে সেইটো হ'ল ৰিক্স বেংক। এই বেংকটো হ'ল বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক এখন ৰাষ্ট্ৰত কি থাকে এখনে থাকে, যিটো মূল বেংক থাকে। সকলো বেংকৰ যিটো বেংক থাকে, সকলো বেংকৰ ওপৰত যিটো বেংক থাকে সেইটো কি বুলি কোৱা হয় কেন্দ্ৰীয় বেংক বুলি কোৱা হয়। আৰু ৰিক্স বেংক যিটো আছে এই ৰিক্স বেংকটো হ'ল গোটেই বিশ্বৰ ভিতৰত প্ৰথমটো কি কেন্দ্ৰীয় বেংক, যিটো কি ছুডেনত অৱস্থিত। আৰু এই বেংকটো স্থাপিত হৈছিল 1656 খ্ৰীষ্টাব্দত। 1656 চনত কি হৈছিল এই যিটো ৰিক্স বেংক আছে এই ৰিক্স বেংকটো ছুডেনত কেন্দ্ৰীয় বেংক হিচাপে প্ৰথমতে কি হৈছিল স্থাপিত হৈছিল। আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 1935 চনত গঠন হৈছিল। 1935 চনত স্থাপন হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এইটো হ'ল কি আমাৰ ভাৰতবৰ্ষৰ কি কেন্দ্ৰীয় বেংক। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া আমি আলোচনা কৰিম এই ৰিজাৰ্ভ বেংকৰ বিষয়ে। ভাৰতবৰ্ষৰ যিটো ৰিজাৰ্ভ বেংক যিটো কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিম। কেন্দ্ৰীয় বেংকৰ কাৰ্যবোৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। কেন্দ্ৰীয় বেংক এখনে কি কি কাৰ্য সম্পাদন কৰে, দেশ এখনৰ যিটো মূল বেংক থাকে এই মূল বেংকটোৱে কি কি কাৰ্য সম্পাদন কৰে সেই বিষয়েহে আমি এতিয়া আলোচনা কৰিম। কেন্দ্ৰীয় বেংকৰ প্ৰথমটো কাৰ্য আমি পাম। প্ৰথমটো কাৰ্য আমাক কি দিয়া হৈছে যে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ হাতত যিখিনি কাগজী মুদ্ৰা আছে, যিখিনি পেপাৰ কাৰেঞ্চি আছে 500 টকীয়া 2000 টকীয়া 100 টকীয়া 200 টকা, এই যিবোৰ কি কাগজী মুদ্ৰা আছে এই সকলোবোৰ মুদ্ৰা কোনে স্থাপিত কৰে সেই সকলোখিনি মুদ্ৰা আমাৰ কি কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যিটো আছে RBI এই ৰিজাৰ্ভ বেংকে কি কৰে স্থাপিত কৰে। ভাৰতবৰ্ষৰ যিখিনি কাগজী মুদ্ৰা আছে এই কাগজী মুদ্ৰাখিনি কোনে ছপা কৰে, কাগজী মুদ্ৰাখিনি কি কেন্দ্ৰীয় বেংকে ছপা কৰে। ইয়াৰ উপৰিও যিখিনি কইন আছে 1 টকীয়া কইন 2 টকীয়া কইন 5 টকীয়া কইন 10 টকীয়া কইন যিবোৰ আছে এই কইনবোৰ কিন্তু আমাৰ কি কেন্দ্ৰীয় বেংকে কি কৰে ছপা নকৰে। এই কইনবোৰ কেন্দ্ৰীয় বেংকে ছপা নকৰে। এই কইনবোৰ কোনে ছপা কৰে কেন্দ্ৰৰ যিটো গভৰ্ণমেণ্ট থাকে এই গভৰ্ণমেণ্টৰ নিৰ্দেশ মতে কি কিছুমান ঠাই আছে এই ঠাইত কি কৰা হয় আমাৰ যিটো কি কইন যিবোৰ আছে 1 টকা 2 টকা বা 5 টকা 10 টকাৰ যিবোৰ কইন আছে এই কইনবোৰ ছপা কৰে। যেনেকুৱা মুম্বাই তাৰপিছত নয়ডা তাৰপিছত আলিপুৰ তাৰপিছত এই চাইফাবাদ এইবোৰ ঠাইত এইটো কি এইটো হায়দৰাবাদটো হ'ল আমি মুম্বাইটো জানো, নয়ডা জানো, নয়ডাটো হ'ল ইউপি আৰু আলিপুৰটো কি কলকাতা আৰু চাইফাবাদ যিটো আছে এইটো এই হায়দৰাবাদ। এই চাৰিখন ঠাইত কি কৰা হয় আমাৰ যিটো কইন আছে এই কইনবোৰ ছপা কৰা হয়। কইনবোৰ কিন্তু আমাৰ ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় বেংকে কিন্তু ছপা নকৰে। কইনবোৰ কোনে ছপা কৰে এই ঠাইবোৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি মৰ্মে এই ঠাইবোৰত কি কৰা হয় আমাৰ যিখিনি কইন আছে এই কইনখিনি ছপা কৰা হয়। আৰু যিখিনি কাগজী মুদ্ৰাৰ আমি প্ৰচলন পাই আছো এই কাগজী মুদ্ৰাখিনিহে আমাৰ কি কৰে কেন্দ্ৰীয় বেংকে ছপা কৰে। কাগজী মুদ্ৰা যিখিনি আছে এই কাগজী মুদ্ৰাখিনিহে আমাৰ কি কেন্দ্ৰীয় বেংকে ছপা কৰে। এইটো হ'ল কি কেন্দ্ৰীয় বেংকৰ প্ৰথম বা মুখ্য কাম বুলি আমি ক'ব পাৰো। কেন্দ্ৰীয় বেংকৰ দ্বিতীয়টো কাৰ্য হ'ল কেন্দ্ৰীয় বেংকে কি আমানত মুদ্ৰা বা ঋণ মুদ্ৰা। এতিয়া আমানত মুদ্ৰা বা ঋণ মুদ্ৰা কি ঋণ মুদ্ৰা মানে কি আন যিবোৰ বেংক আছে এই কেন্দ্ৰীয় বেংকৰ বাহিৰে আন যিবোৰ বেংক আছে এই বেংকক কি কৰে ঋণ প্ৰদান কৰে বা ঋণ মুদ্ৰা সৃষ্টি কৰে, ঋণ প্ৰদান কৰে বা ঋণ গ্ৰহণ কৰে। আৰু আমানত মানে আন যিবোৰ বেংক আছে এই বেংকৰ পৰা কি
টকা জমা ৰাখাৰ যিখিনি ক্ষমতা আছে এইখিনি কাৰ হাতত আছে অকল কেন্দ্ৰীয় বেংকৰ হাতত আছে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে এই আমানত মুদ্ৰা বা ঋণ মুদ্ৰা এইটো হয় কি দেশৰ সৰ্বমুঠ যিখিনি মুদ্ৰা আছে এই মুদ্ৰাৰ বৃহৎ অংশ এই বৃহৎ অংশখিনি কাৰ হাতত থাকে কেন্দ্ৰীয় বেংকৰ হাততহে থাকে এইটো হল কি কেন্দ্ৰীয় বেংকৰ দ্বিতীয় কাৰ্য কেন্দ্ৰীয় বেংকৰ তৃতীয় কাৰ্যটো হল কেন্দ্ৰীয় বেংকে কি কৰে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে মানে এইটো কি আমি কি বেংকৰ শ্ৰেণী বিভাজন যেতিয়া পালো বেংকৰ শ্ৰেণী বিভাজনত কি আমি 6 ধৰণৰ কি বেংকক শ্ৰেণী বিভাজন কৰিছো তাৰে ভিতৰত কেন্দ্ৰীয় বেংক এখন এই বাকি যিমানবোৰ 5 ধৰণৰ কি আছে বেংকৰ শ্ৰেণী বিভাজন আছে এইটো ধৰি লৈছো আমি কি কেন্দ্ৰীয় বেংক এই গোটেইবোৰ কেন্দ্ৰীয় বেংকৰ বিপদৰ বন্ধু কোনটো বেংক হ'ব আমাৰ যেটো সেন্ট্ৰেল বেংক যেটো আছে এই কেন্দ্ৰীয় বেংক এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই সকলোবোৰ যিমানবোৰ বেংক আছে এই সকলোবোৰ বেংকৰ কি বেংক হিচাপে কোনে কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকে সেন্ট্ৰেল বেংকে কাৰ্য সম্পাদন কৰে এইটো হল কি কেন্দ্ৰীয় বেংকৰ আন এখন কাৰ্য এই কেন্দ্ৰীয় বেংকৰ যিখিনি কাৰ্যাৱলী আছে এই গোটেইখিনি কাৰ্যাৱলী পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট গতিকে ভালদৰে বুজি ললে হল আমাৰ যিমানবোৰ বেংক আছে যিমানবোৰ বাণিজ্যিক বেংক হওক বা ক্ষুদ্ৰ উদ্যোগিক বেংক হওক বা গ্ৰাম্য উন্নয়ন বেংক হওক এই যিমানবোৰ বেংক আছে সকলোবোৰ বেংকৰ বেংক হিচাপে কোনে কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকে কাৰ্য সম্পাদন কৰে ধৰি লৈছো আমাৰ কি বাণিজ্যিক বেংক কোনো এটাই কি কৰিছে সমস্যাত পৰি গৈছে বাণিজ্যিক বেংক এখনে কি কৰিছে সমস্যাত পৰিছে বা বিপদ হৈছে এই বিপদত কোনে ৰক্ষা কৰিব আমাৰ সেন্ট্ৰেল বেংক যেটো আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াইহে এইটো কি কৰিব সমাধান কৰিব কেন্দ্ৰীয় বেংকৰ আন এখন কাৰ্যাৱলী হল চৰকাৰৰ বিত্তৰ যোগান ধৰোতা চৰকাৰী বিত্তৰ যোগান ধৰোতা মানে কি আমি জানো মাৰ্চ মাহত যেটো আমাৰ কি বিত্তীয় বৰ্ষ আছে যিখন বাজেট হয় এই বাজেটত কি হয় গাটি বাজেট বা ৰাহি বাজেট যদি গাটি বাজেট হয় গাটি বাজেট কেতিয়া হ'ব যেতিয়া চৰকাৰী আয়ৰ পৰিমাণ চৰকাৰী আয়ৰ পৰিমাণ চৰকাৰী আয়ৰ পৰিমাণ যেতিয়া কি হয় চৰকাৰী ব্যয়তকৈ কি হয় কম হয় যেতিয়া চৰকাৰী ব্যয়টো বেছি হয় আৰু চৰকাৰী আয়টো যেতিয়া কি হয় কম হয় তেতিয়া কি হয় বাজেটত কি গাটিয়ে দেখা দিয়ে আৰু এই গাটি বাজেটটো সমাধান কোনে কৰে আমাৰ যেটো কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকে সমাধান কৰে কেন্দ্ৰীয় বেংকে কি কৰে নতুন মুদ্ৰা সৃষ্টি কৰি কি কৰিব পাৰে এই গাটি বাজেট যেটো সমস্যাৰ সমাধান কৰে গতিকে এই কেন্দ্ৰীয় বেংকে কি চৰকাৰৰ বিত্তৰ যিখিনি যোগান ধৰিব লাগে এই সকলোখিনি যোগান কোনে ধৰে আমাৰ যেটো কেন্দ্ৰীয় বেংক বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ যেটো কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকৰ কি কৰে এই গাটি বাজেটখিনি কি কৰে সমাধান কৰে বা চৰকাৰৰ যিখিনি বিত্তৰ যোগান ধৰিব লাগে সকলোখিনি যোগান আমাৰ কেন্দ্ৰীয় বেংকে ধৰে ইয়াৰ উপৰিও কি কেন্দ্ৰীয় বেংকে কি চৰকাৰৰ এজেন্ট হিচাপে কি কৰে কাৰ্য সম্পাদন কৰে চৰকাৰৰ এজেন্ট হিচাপে কি সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ যিখিনি আছে এই সকলোখিনি হিচাপ কোনে ৰাখে কেন্দ্ৰীয় বেংকে ৰাখে এইটো হল কি কেন্দ্ৰীয় বেংকৰ আন এক কি কাৰ্যাৱলী কেন্দ্ৰীয় বেংকৰ আন এক কাৰ্যাৱলী হল দেশৰ বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰা যিখিনি আছে এই মুদ্ৰাখিনি ৰক্ষা কোনে কৰে আমাৰ কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক মানে কি যিখিনি আমাৰ বিদেশৰ লগত যিখিনি বিনিয়োগ হয় যেনেকুৱা ভাৰতবৰ্ষৰ যদি কোনো টকা যদি ইউএছএ ডলাৰ আৰু ইণ্ডিয়ান ৰূপী এই ইউএছ ডলাৰ আৰু ইণ্ডিয়ান ৰূপী যেতিয়া ইউএছ ডলাৰৰ পৰা যেতিয়া কি ইণ্ডিয়ান ৰূপীলৈ যেটো কনভাৰ্ট কৰা হ'ব এই কনভাৰ্টটো কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে ধৰি লৈছো আমি কি ভাৰতবৰ্ষৰ এজন নাগৰিক কি ইউএছত চাকৰি কৰি আছে সাৰ্ভিস কৰাৰ পিছত এওৰ যিখিনি স্যালাৰি বা যিখিনি দৰমহা পাব এই দৰমহাখিনি কি আমি ডাইৰেক্ট আমাৰ এই ইউএছএ ডলাৰ যেটো আছে হেতু কিন্তু আমাৰ ভাৰতবৰ্ষৰ বজাৰত হেতু কি নচলে হেতু কি হ'ব এই ইউএছ ডলাৰটো কি হ'ব এই যেটো আমাৰ কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকে কি কৰিব কনভাৰ্ট কৰি কি হেতু ৰূপীলৈ ৰূপান্তৰিত কৰিব আৰু এইটো হ'ব কি আমাৰ বৈদেশিক যিখিনি লেনদেন আছে এই বৈদেশিক লেনদেনটো আৰু এই বৈদেশিক লেনদেনত কোনে কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকে কাৰ্য সম্পাদন কৰে ইয়াৰ উপৰিও কি আন কিছুমান কাৰ্য আছে সেই কাৰ্যবোৰৰ ভিতৰত হল
কেন্দ্ৰীয় বেংকৰ আন কিছুমান কাৰ্যাৱলীৰ ভিতৰত কি ইয়াতে 6 নম্বৰটো কাৰ্যাৱলী দিয়া হৈছে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে যদি কোনো এখন বেংকে কি বহুত আৰ্থিক অনাটনত পৰে তেতিয়া কি হ'ব আৰ্থিক অনাটনত পৰাৰ পিছত কি কেন্দ্ৰীয় বেংকে কি কৰিব এই যিটো বেংক আৰ্থিক অনাটনত পৰিব যিটো বেংক কি হ'ব আৰ্থিকভাৱে দুৰ্বল হ'ব সেই বেংকক কি কৰিব ঋণ কেন্দ্ৰীয় বেংকে কি কৰে আন যিবোৰ বেংক আছে এই বেংকসমূহক কি কৰে ঋণ প্ৰদান কৰে বা এই বেংকসমূহলৈ অভাৱৰ সময়ত কি দণ্ডাকি আগবঢ়ায় ধৰি লৈছো আমি কি কোনো এখন বেংকে কি কৰিব ঋণ লতা এইটো ধৰি লৈছো আমাৰ চেন্ট্ৰেল বেংক আৰু এইটো ধৰিছো আমি কমাৰ্চিয়েল বেংক বাণিজ্যিক বেংক এই চেন্ট্ৰেল বেংকে কি কৰিব এই কমাৰ্চিয়েল বেংকৰ পৰা যেতিয়া ঋণ ল'ব ঋণ ধৰি লৈছো 5 কোটি টকা ঋণ লৈছে 5 কোটি টকা ঋণ লৈছে চেন্ট্ৰেল বেংকে কি কৰিছে এই চেন্ট্ৰেল বেংক কি কৰিছে এই যিটো আমাৰ এইটো কমাৰ্চিয়েল বেংক সৰি এইটো বাণিজ্যিক বেংক আমি অসমত লিখি দিও বাণিজ্যিক বেংক এই বাণিজ্যিক বেংক এই কেন্দ্ৰীয় বেংকে যেতিয়া কেন্দ্ৰীয় বেংকৰ পৰা কি কৰে এই বাণিজ্যিক বেংক বা আন বেংকসমূহে কি কৰে ঋণ লয় আন বেংকসমূহে কি কৰে এই কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লয় আৰু যেতিয়া এই কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংক বা আন বেংকসমূহলৈ ঋণ প্ৰদান কৰিব ঋণ প্ৰদান কৰাৰ পিছত কি কৰিব এই বাণিজ্যিক বেংকসমূহে কি কৰিব লাগিব এই কেন্দ্ৰীয় বেংকলৈ সেই ঋণখিনি পৰিশোধ কৰিব লাগিব আৰু যেতিয়া পৰিশোধ কৰিব তেতিয়া কি এই বাণিজ্যিক বেংকটোৰ হিসাব নিকাচ সকলোখিনি কি কেন্দ্ৰীয় বেংকৰ হাতত থাকে তেতিয়া যেতিয়া পৰিশোধ কৰিব কৰাৰ পিছত কি এই 5 কোটি টকা কৰি দিব মাইনাস কৰি দিব গতিকে আমি কি ক'ব পাৰো যে এই যিমানবোৰ বেংক আছে সকলোবোৰ বেংকলৈ কি ঋণ কোনে প্ৰদান কৰে আমাৰ যিটো কেন্দ্ৰীয় বেংক আছে সেই কেন্দ্ৰীয় বেংকে ঋণ প্ৰদান কৰে ইয়াৰ উপৰিও আন কিছুমান কাৰ্যাৱলী আছে আমাৰ পৰীক্ষাত কাৰ্যাৱলী আহিলে হাইষ্ট দুটা কি বা তিনিটা আমি পাঁচটা ভালদৰে জানি থলে হল ইয়াৰ উপৰি কি কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য দেশৰ উন্নয়নমূলক কিছুমান কাৰ্য কি কৰে এই কেন্দ্ৰীয় বেংকে সম্পাদন কৰে এইখিনি হল কি আমাৰ কি কেন্দ্ৰীয় বেংকৰ যিখিনি কাৰ্যাৱলী আছিল এইখিনি গতিকে আজি আমাৰ যিখিনি আলোচ্য বিষয় আছিল আলোচ্য বিষয়খিনি কি আমি এইখিনিতে সমাপ্ত কৰিম গতিকে যদি ভিডিওটো ভাল লাগিছে সকলোৱে লাইক কৰিব আৰু যদি ভিডিওটোত কোনো ঠাইত বুজি পোৱা নাই তেনেহলে মোক কি তলত ডেসক্ৰিপচন বক্সত কি লিখি কমেন্টত লিখি দিলে হল মই নেক্সট ভিডিওত সেইখিনি সমাধান কৰি দিম যদি ভুল ত্ৰুটি হৈ থাকে ক্ষমা কৰি দিব আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰি সকলোলৈ ধন্যবাদ জনাই সমাপ্ত